কি হলে ভাই কেমন চিন্তাত বহিছা একো নাই যাই কেতিয়াবা সমাজৰ কিছুমান মানুহৰ চিন্তাধাৰা দেখি দুখ লাগে কিয়নো ইমান বিভাজন বিচাৰে হিন্দু মুছলিম কিয় কণ্ডল কৰে তুমি ঠিকে কৈছা আচলতে কিছুমান স্বাৰ্থপৰ মানুহে নিজৰ ধৰ্মৰ লগত খেল খেলে আচলতে আমি কি বেলেগ নিশ্চয় নহয় আমাৰ তেজৰ ৰং আকে খুব দুৰ্বল আকে যেতিয়া মই ভোকত থাকোঁ মোৰ পেটটো আকে কামুৰি দিয়ে যিটো তোমাৰ দিয়ে একদম সঁচা মই সৰুৰে পৰা তোমাৰ লগতে ডাঙৰ হৈছো আৰু মোৰ শেষৰ দিনত সদায় তুমি মোৰ লগতে আছা আৰু তোমাৰ লগতে মই সদায় থাকিম আমাৰ মাজত কেতিয়াও ধৰ্মৰ দিয়া হালধীয়া হোৱা নাই সমাজত মানুহে পাহৰি যায় যে ধৰ্ম হ'ল নিজৰ অন্তৰৰ বিশ্বাস কিন্তু মানৱতা হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰিচয় যদি আমি মানুহে মানুহক সন্মান কৰিব নোৱাৰোঁ তেন্তে কি হ'ল ধৰ্ম ঠিকে কৈছা ভাই আমি একেখন মাটিৰে মানুহ একেখন আকাশৰ তলতে থাকো আমাৰ সংস্কৃতি আমাৰ ভাষা সকলো একে আমি ধৰ্মৰ পৰিচয়ৰ ওপৰত মানুহ হিচাপে একবদ্ধ হৈ থকাটো আমাৰ আচল শক্তি সঠিক কথা কৈছা জাহিদ আমি আজিৰ পৰা সকলোকে দেখুৱাই দিওঁ যে হিন্দু বা মুছলিম নহয় আমি প্ৰথমে মানুহ আমাৰ মাজত বিভাজন ঠাই নাই অৱশ্যে মানৱতা জিন্দাবাদ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব জয় জুবিন দিয়া জয় অসম